অন্তৰংগৰ সাধুঘৰ সাধুঘৰত আমি আজি শুনিম এটি ইছপৰ সাধু। ইছপৰ বিষয়ে আমি সকলোৱে জানো। ইউৰোপৰ এগৰাকী মহান জ্ঞানী লোকৰ এই সাধুবোৰ অসমীয়ালৈ ভাঙনি কৰিছে সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাদেৱে। অতুল চন্দ্ৰ হাজৰিকাদেৱে অনুবাদ কৰা ইছপৰ এটি সাধু। সাধুটো হ'ল ভেকুলী আৰু ইন্দ্ৰ দেৱতা। আদাক দেখি উঠিল গা কেতুৰিয়ে বোলে মোকো খা। পৃথিৱীৰ সকলো প্ৰাণীৰে ৰজা আছে, ৰজা নাই কেৱল ভেকুলীবিলাকৰ। ৰজা নহ'লে দেশ অৰাজক হয়, অৰাজক দেশত শান্তি নাথাকে। এই কথা ভাবি এখন বিলৰ ভেকুলীবিলাকৰ মনত বৰ দুখ হ'ল। সেই বিলত থকা সকলোবিলাক ভেকুলীয়ে মিলি এখন মেল গোটালে। মেলত এজন ৰজা লাগে বুলি সকলোৱে স্থিৰ কৰিলে। সিহঁতে ইন্দ্ৰ দেৱতাক তুতি জনাই ক'লে, দেৱৰাজ দেৱৰাজ ডাৱৰৰ তুমি ৰজা, আমাকো দিয়া মহাৰজা তোমাৰ হাতেৰে সজা। ৰজা লাগে ভেকুলীকো ৰজা লাগে, ৰজাহীন জগতত নাই নাই একো মজা। ভেকুলীৰ তুতি মিনতি শুনি ইন্দ্ৰ দেৱতা সন্তুষ্ট হ'ল। তেওঁ সেই বিলখনৰ ওপৰত এডাল কাঠ পেলাই দিলে। কাঠডাল পৰা শব্দ শুনিয়ে ভেকুলীবিলাকে ফৰিং চিটিকা দিলে। ভয়তে সিহঁতে চাৰিওফালে পলাই গ'ল। সিহঁতে দূৰৰ পৰাই কাঠ ৰজাক জুমি জুমি চাবলৈ ধৰিলে। সেইদৰে কেইদিনমান গ'ল। কাঠ ৰজাই কাটি কুটা নকৰা দেখি সিহঁতে সাহ পাই লাহে লাহে তেওঁৰ কাষ চাপিবলৈ আৰম্ভ কৰিলে। কাষ চাপি দেখিলে সিহঁতৰ ৰজাজন, তেওঁৰ মুখত মাত বোল নাই। কাঠ ৰজাই একে ঠাইতে থমথম মদন গোপাল হৈ বহি থাকে। ভেকুলীবিলাকে আৰু ওচৰ চাপি কাঠ মহাৰাজাৰ গাৰ ওপৰত উঠি টিঘিলঘিলাই নাচিবলৈ আৰম্ভ কৰিলে। তথাপি কাঠ কাঠ হৈয়ে থাকিল। সিহঁতে এনে নিবুকা চামোন ৰজা পাই বৰ বেয়া পালে। ভেকুলীবিলাকে ভাবিলে বোলে ইন্দ্ৰ দেৱতাই সিহঁতক কণা হাঁহক পতান দিয়াৰ নিচিনাকৈ ঠগিলে। এনে অকামিলা ৰজা সিহঁতক নালাগে। হাঁচে গৰু নেবাই হাল, হোৱাতকৈ নোহোৱাই ভাল। ভেকুলীবিলাকে ইন্দ্ৰ দেৱতাকে আকৌ তুতি মিনতি জনাই ক'লে, আমাক কাঠ ৰজা নালাগে, এজন নতুন ৰজা লাগে। ইন্দ্ৰ দেৱতাই এইবাৰ এটা বুঢ়া ৰৌ মাছক সিহঁতৰ ৰজা পাতি দিলে। ৰৌ ৰজা বৰ নিৰ্জু, তেওঁ কাকো দাবী হুকি নিদিয়ে, কাৰো অপকাৰ নকৰে। এইজন ৰজাও ভেকুলীবিলাকৰ মনত নেলাগিল। এনে শান্তশিষ্ট ৰজা সিহঁতক নালাগে। সিহঁতক লাগে ৰজাৰ নিচিনা এজন ৰজা, যি ৰজাক দেখিলে সকলোৱে ভয় কৰে, যি ৰজাই প্ৰজাক দমন কৰি ৰাখিব পাৰে। তেনে ৰজাহে সিহঁতৰ মানত ৰজা। ভেকুলীবিলাকে ৰৌ ৰজাকো গৰিহণা দি ৰাজপাটৰ পৰা নমাইহে এৰিলে। সিহঁতে আকৌ এদিন ইন্দ্ৰ দেৱতাক আপত্তি জনাই এজন চোকা ৰজা খুজিলে। ভেকুলীবিলাকৰ মুখ খালি দেখি ইন্দ্ৰ দেৱতাৰ বৰ খং উঠিল। তেওঁ ক'লে, তিনিবাৰেই নিবাৰ এটা বগলীক এইবাৰ তেওঁ ভেকুলীবিলাকৰ ওপৰত ৰজা পাতি দিলে। এইজন ৰজা একেবাৰে চোকা ঠেকেলা। ৰাজপাতত উঠিয়ে তেওঁ কেইবাটাও ভেকুলী পেটত ভৰাই পেটটো কেৰেলা কৰিলে। সেই দিনৰ পৰাই বক ৰজাক ভোজনত সদায় ভেকুলীহে লগা হ'ল। ভেকুলাৰ মঙহ খাই তেওঁ বৰ ভাল পালে। অনবৰত তেওঁৰ ডিঙিৰ টুটোলাটো ভেকুলীৰে ওলমি থাকে। এইজন ৰজা ভেকুলীৰ বাবে ভাল নহয় জমকালহে হ'ল। এসপ্তাহমানৰ ভিতৰতে সেই বিলত থকা আটাইখিনি ভেকুলী বকৰাজে পেটৰ ভিতৰত সোমোৱালে। কেৱল মাথোন বাকী ৰ'লগৈ এটা বুঢ়া ভেকুলা। পৌ নাতি বংশ পৰিয়াল সকলোৰে মূৰ খাই সি মনৰ দুখতে ক'বলৈ ধৰিলে, আমি নিজেই নিজৰ মৰণ মাতি আনিলোঁ। এতিয়াহে বুজিব পাৰিছোঁ, জ্ঞাতিয়ে গংগা ৰাইজেই ৰজা, নুবুজিলে কথা পাব লাগে মজা। Tap on the subscribe